হেল্ল' এভৰিৱান, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আৰু মই নন্দিতা গগৈ। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই আছে আৰু সকলোৱে গম পাইছে মোৰ বিয়া হৈ গ'ল। আৰু আজি মই ফাৰ্ষ্ট মা ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু বহুত খৰধৰ হৈছে, ৰেডি হৈছোঁ, বহুত দেৰি হৈ গ'ল আৰু এতিয়া বাজিছে 11 বাজি গ'ল। আমি ওলাইছোঁ গোটেইবোৰে আৰু আপোনালোকক মই দেখুৱাম তাত গৈ। আৰু এতিয়া গৈ থাকোঁ, গৈ আছোঁ এতিয়া। আৰু ঘৰৰ পৰা ওলাই বেছি সময় নাই, 20 মিনিটমান লাগিব ঘৰ পাওঁতে। আৰু কিবা কিবি ল'ব আছে, ৰাস্তাত ৰখিব লাগিব। এয়া ঘৰ পাই গ'লোহি আৰু এতিয়া চাহ তাহ খালোঁ আৰু চব্জি তব্জি কিবা কিবি বনাইছে আৰু খাবলৈ কাৰণে। আৰু মই এতিয়া বস্তু গিফ্ট চিফ্টবিলাক উঠা আছিলে সেইবিলাক চালোঁ আৰু কিবা কিবি নিব লগাকেইটা উলিয়াই লৈছোঁ আৰু নিজৰ মোৰ কিছুমান ডকুমেণ্ট ফাইল এনেকুৱাবিলাক আছে সেইবোৰ উলিয়াই লৈছোঁ। আৰু এতিয়া জুৱেলাৰী এইখিনি আছে আগৰ পিন্ধা, সেইবোৰ উলিয়াওঁগৈ। আপোনালোকক মই দেখুৱাম কি কিনো লৈছোঁ। আৰু আমাৰ বা পোৱালিটোক দেখুৱাম, সি আছেই বিয়াৰ শেষ হ'ল যদিও। আৰু পোৱালিটো হৈছে এইটো। তোমাৰ নামটো কৈ দিয়া। গৌৰৱ আন্ধ্ৰা। আৰু তুমি কি খাই ভাল পোৱা? তাৰপিছত আৰু তুমি আজি তোমাৰ মহাই কি আনিলে? চকলেট খাই খতম কৰিলো কতে। আৰু চিপছটো ভাল নে বেয়া খাবলৈ? ভাল। মহা ভাল নে বেয়া? বেয়া। আৰু মাহীজনী ভাল নে বেয়া? ভাল। তুমি গুড বয় নে বেড বয়? গুড বয় কতে ক। আৰু কি দেখুৱাম আপোনালোকক? মই জুৱেলাৰীখিনি ল'ব লৈছোঁ, তো আপোনালোকক জুৱেলাৰীখিনি অকণমান দেখুৱাই দিওঁ ওপৰে ওপৰে। চাব কি কিনো লৈছোঁ। আৰু এতিয়াতো জুৱেলাৰী পিন্ধিবলৈ প্ৰথমতে ইমান প্ৰয়োজন নাই, মানে কিয়নো এনেকুৱা জুৱেলাৰীবিলাক এতিয়া ছোৱালীবিলাকক পিন্ধিলে ভাল লাগে, বোৱাৰী হৈ প্ৰথমতে পিন্ধিলে ভাল নালাগে। তো মই সেই জুৱেলাৰীবিলাক পিছত পিন্ধিম, কিন্তু এতিয়া লৈ যাওঁ আৰু চাওঁচোন কি পাৰোঁ। আৰু মই ইয়াতে ভৰাই থৈ দিছোঁ, ইয়াত এই শ্ব'কেছটোত লক কৰি ভৰাই থৈ গৈছোঁ। আৰু এতিয়া গোটেইখিনি মই উলিয়াই লওঁ, চব ভৰাই লওঁ, আপোনালোককো দেখুৱাম মই কি লওঁ। এয়া গাহৰি বনাই আছে, আপোনালোকে বাৰু গাহৰি খাই ভাল পায়নে? আৰু আমাৰ গাহৰি দুভাগকৈ বনোৱা হ'ল, এইখিনি সুধাকৈ খাবলৈ আৰু এইখিনি ভাত লগত খাবলৈ বনাইছিলে। তো আৰু এতিয়া গাহৰি কেইপিচমান খাই লওঁ, মায়ে ভাজি দিলেহি। আৰু এইটো পালি তো ইয়াত জ্বলা চলা দি কিবা কিবি ভাজি দিছে, আমি খাম। এতিয়া তুমি খাবা নি মাংস? পুৰিব হয়নে? এতিয়া আমি মাংস টুকুৰাটো খাই লওঁ আৰু বেগত ভৰ্তি কৰি লৈছোঁ আগৰ মোৰ জুৱেলাৰীবিলাক। তো এইখিনি মই ঘৰত গৈ চাব লাগিব, মানে মিলাব লাগিব তাত গৈ। আৰু এতিয়া এইটো ভাইটি হাই কৰি দিয়া, গেম খেলি আছে। তাৰপিছত এই বস্তুখিনি মই পাৰিলে অলপমান দেখুৱাম ওপৰে কি আছে। আৰু এতিয়াতো পিন্ধিব লগা নহয় বাৰু, তথাপিও পিছত পিন্ধিম। তো এতিয়া লৈ গৈছোঁ, ইয়াত থৈ দিয়াটো তাত লৈ যোৱা একেটাই কথা। ইয়াততো ছোৱালী আৰু নাই পিন্ধিবলৈ, সেইকাৰণে ময়ে পিন্ধিব লাগিব গোটেইবোৰ। আৰু এতিয়া সেইটো কাৰণে এইখিনি বস্তু মই পেকিং কৰি গাড়ীত চাই লওঁগৈ আৰু দেখাই থাকিম আপোনালোকক কি হয়। এইফালে কেনেকুৱা লাগিছে আহি কোৱা? প্ৰথম আহিছোঁ বিয়াৰ পিছত প্ৰথম আজি গাহৰি আনিছিলোঁ। বিয়াত খাবলৈ নাপালোঁ যে, নিজৰ বিয়াত খাবলৈ নাপায়, কইনাও খাবলৈ নাপালে, ময়ো নাপালোঁ, দৰা ঘৰো নাপালে। গাহৰি লৈ আহিছিলোঁ মই 2 কিলো। দেউতাই ইয়াত যোগাৰ কৰি থৈছিলে। হ'ব, তুমি ইমান ডিটেইলছত হিচাপ দিব নালাগে। তো এয়া ভাত পানী খালোঁ আৰু এতিয়া এনেই ওলাই আছোঁ। আৰু এইফালে খুৰী আহিছিলে, আৰু এইফালে আছে বাই, আৰু এইফালে মা ক'লে গ'ল, মা সেইফালে গ'লগৈ। আৰু এইফালে ভাইটি, এইফালে খুৰীহঁতৰ ছোৱালী তুনু, এইটো এতিয়া এনেই আলিত আছিলোঁহি আৰু অলপ দেৰি পিছত যামগৈ। তো এনেই অলপ কথা চথা পাতি আছোঁ, ভাত পানী খালোঁ। আৰু আপোনালোকক কিমান পাৰোঁ দেখুৱাম। ভাত পানী খোৱাখিনি মই নেদেখুৱালোঁ, ভাতটো খাই দিলোঁ। এতিয়া ঘৰ গৈয়ে আছোঁ। এতিয়া প্ৰায় সময় হ'ব হ'ল, 4টামান বাজিবলৈ হ'ল। আৰু এইফালে খাই বৈ ভাইটি, তাৰপিছত আগফালে আছে গাহৰি বনালো। এতিয়া খাই মেলি ঘৰলৈ গৈ আছোঁ। এইফালে আৰু আপোনালোকে শেষলৈকে চাই থাকক। মই ঘৰ আহি পালোহি আৰু কেইটামান ঘৰৰ পৰা বস্তু লৈ আহিলোঁ, তাকে ভাবিছোঁ কি কিনো আনিছোঁ দেখোঁ। আৰু ফাৰ্ষ্ট এই কাপোৰৰ ছেটটো আনিছিলোঁ, অলপ দেখুৱাই দিছোঁ। এয়া চিম্পুল আৰু এনেই
তাৰপিছত আৰু আনিছোঁ এয়া গ্লাছ চিম্পলকৈ ঘৰতে ইউজ কৰিব পৰাকৈ গ্লাছৰ ছেট আনিছোঁ আৰু 2-3টামান ভালকৈ ঢাকি দিছোঁ ইয়াতো। তাৰপিছত আৰু এটা ছেট দেখাইছোঁ গ্লাছ, এইটো একেবাৰে চিম্পল এনেকুৱা ডিজাইনৰ মই 3টা লৈ আহিছোঁ, এটা আছে দেখাইছোঁ একে এইকেইটাৰো একে এনেকুৱা চিম্পল গ্লাছবিলাক প্ৰয়োজন হয়। আৰু ইয়াৰ পিছত এটা ৱাল ঘড়ী আনিছোঁ, এইটো মোৰ বিয়াত তাত উঠিছিলে যিখিনি গিফ্ট তাৰ পৰা মই কেইটামান আৰু বেছি লৈ আহিছোঁ। এই ঘড়ী এটা, তাৰপিছত যিকেইটা প্ৰয়োজন হয় মোক সেইকেইটা আনিছোঁ। আৰু এটা ঘড়ী আনিছোঁ, এইটো এটা, এইটো ৰেডত আছে। তাৰপিছত ইয়াৰ পৰা আৰু এটা ছেট আনিছোঁ এনেকুৱা ধৰণৰ, এইটো হটকেছ টাইপৰ আৰু এইটো চামুচ, এইটো বাউল এনেকৈ থকা আৰু ছেট এটা লৈ আহিলোঁ। আৰু দেখুৱাই আছোঁ আৰু এটা আনিছোঁ ফ্লাক্স মিল্টনৰ, এয়া এনেকুৱা এইটো লৈ আহিলোঁ, লাগে কেতিয়াবা বুলি বাছি লৈ আহিছোঁ আৰু দুটামান যিকেইটা ভাল লাগিছে। আৰু এয়া দেখিছে এইটো ফ্লাক্সটো লৈ আহিলোঁ। আৰু ইয়াৰ পিছত আনিছোঁ এইটো এটা জাৰ ষ্টিলৰ জাৰ, এইটো ভাল কিয়নো নাভাগে সেইটো কাৰণে লৈ আহিলোঁ। আৰু দেখুৱাই আছোঁ এইটো এটা চাহ বনোৱা কেটলি, আৰু চাহ বনোৱাটো লৈ আহিছোঁ। আৰু এয়া আৰু এটা ছেট লৈ আহিছোঁ, অলপ দেখাওঁ ওপৰৰ পৰা, এইটো গ্লাছ আৰু প্লেট আৰু এনেকুৱাকৈ আছে আৰু কেইবাটাও বস্তু একেলগে। আৰু চেণ্ডেল দুযোৰমান লৈ আহিছোঁ, হাৱাই চেণ্ডেল, এয়া এইটো এযোৰ মোৰ চাইজৰ আৰু কেইবাযোৰো আছিলে, মই বাছি লৈ আহিছোঁ। এইটো ৰেডত আছে আৰু এযোৰ আছে এইযোৰ ব্লু, তেনেকুৱাকৈ 3টা চেণ্ডেল লৈ আহিছোঁ। তাৰপিছত আৰু আনিছোঁ মই বাতি, কেইটামান বাতি লৈ আহিলোঁ আৰু এইবিলাক গিফ্টত উঠোৱা বাতি। তাৰপিছত এখন সৰু কাঁহী এখন ভাত খাবলৈ লৈ আহিছোঁ, সৰু কাঁহীখন মৰম লাগিলে কিবা এটা ঘৰত খাবলৈ ভাল লাগিব সেইটো কাৰণে মই লৈ আহিলোঁ। আৰু কিছুমান বস্তু আনিছোঁ, সেইবিলাক হৈছে মোৰ কি বুলি কয় মেকআপৰ বস্তু আৰু জুৱেলাৰী তেনেকুৱাকৈ কিবাকিবি লৈ আহিলোঁ। আৰু কুৰ্তি, ঘৰত পিন্ধা কুৰ্তি আছিলে, প্লাজো তেনেকুৱাকৈ কেতিয়াবা লাগিব আৰু সেইটো কাৰণে লৈ আহিলোঁ বাছি 2টামান। বাকী ইমানেই আৰু ঘৰৰ পৰা আহিলোঁ, ভাল লাগিলে। নিয়মত গৈছোঁ যেতিয়া ঘূৰি আহিব লগা হ'ল, থাকিবলৈ নাপালোঁ। আমি থাকিবলৈ যাম মাজতে, কাইলৈ বা পৰহিলৈ যাম। কাইলৈ এইফালে যাব লগা আছে, যাব লগা মানে আমাৰ ইয়াত অধিৱেশন আছে যিহেতু প্ৰায়সকলে জানেই যে অধিৱেশন আছে কাইলৈ, আজিৰ পৰা ষ্টাৰ্ট হৈছে। শংকৰদেৱৰ অধিৱেশন আছে, শংকৰী সংঘৰ, তো তালৈ যাব লাগিব কাইলৈ। সেইকাৰণে কাইলৈ ঘৰলৈ নাযাওঁ, তাৰপিছত কোনোবা এটা দিনত যাব লাগিব। আমাৰ মান ধৰিব লগাও আছে, সেইটো কাৰণে যাব লাগিব। আৰু যদিহে কাইলৈ মই অধিৱেশনলৈ যাওঁ বা পৰহিলৈ হ'লেও যাম, তেতিয়া মই আপোনালোকক ভিডিঅ'বিলাক দি থাকিবলৈ চেষ্টা কৰিম। আৰু সিমানেই, আজিলৈ মই ভিডিঅ'টো সামৰণি মাৰি দিছোঁ। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ আহিছোঁ, বাই বাই।